Welcome back to my channel. More আজি মাত্র অকমান ভঙা নিচিনা আপোনালোকক লাগিব পাৰে কাৰণ অকমান কফ হোৱাৰ নিচিনা হৈছে ডিঙিটোত মানে ঠাণ্ডা দিন সোমাইছে যেহেতু সেইকাৰণে চাগে অকমান চৰ্দি নিচিনা ভাব লাগিছে আৰু যি কি নহওক মোৰ চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালো আশা কৰো আপোনালোক সকলোৱে ভালে কুশলে আছে মোৰো বাৰু ভালেই অকমান চৰ্দি ভাব হৈ আছে তথাপিও বাৰু ভালে আৰু আমাৰ ঘৰত যেহেতু বিয়া মানে আমাৰ বাৰ বিয়া মই আপোনালোকক যোৱাটো ব্লগত কৈছিলো আৰু এইবোৰ হৈছে আমাৰ বাৰ বিয়াৰ কিছুমান বস্তু মানে ব্লেংকেট আছে এইবোৰ ৰব ভালকে বেক কেমেৰা কৰি মই দেখাই দি আছো বস্তুবোৰ বিছনাখনত যেনেকে তেনেকে বৰ্তমান পেলাই থোৱা হৈছে পিছলে ভালকে পেক কৰি লব লাগিব মানে নিয়াৰ সময়ত আৰু এইবোৰ স্যান্ডেল আছে আৰু এইখন মানে যিখন লেপ টাইপৰ ব্লেংকেট দিয়া হৈছে লেপ আজিকালি তো নলয় মানুহবোৰে সেইকাৰণে লেপ টাইপৰ ব্লেংকেট আৰু বহুত ডাঙৰ হয় আৰু ডাটো আছে আৰু এয়া গিফ্টছ বিলাকো আছে ঠিক আছে বহুত কাহি বাচন এইবিলাক বহুত কিবা কিবি আছে এতিয়া মই এইবিলাক আপোনালোকক খুলি নেদেখাও এইবোৰ দেখাব লাগিলে বহুত গোটেইখন মেলি ল'ব লাগিব আৰু এয়া মেট সেট একেলগে সব থোৱা হৈছে কাহি বাচন জোতা চেন্ডেল সব একেলগে থোৱা হৈছে নতুন বস্তু যিহেতু ইমানখিনি আৰু আছে বেলেগ এটা ৰুমত আছে বাকিবোৰ বস্তু আৰু ফাৰ্নিচাৰ কিনিতো ঘৰত আনা নাই আমি ডাইৰেক্ট তাৰ পৰাই লৈ যোৱা হ'ব আজি ঘৰত মানুহ বুলিবলে কোনো নাই মানে মই আছো আৰু মোৰ ছোৱালীজনী আছে বাকি মাহত গ'লকে মা ওলাই গ'ল ইহঁতৰ লগতে গৈছে কিছুমান বিয়াৰ সৰু সুৰা দুই এটা বস্তু থাকি গ'ল আনিবলৈ সেইকেইটা আনিবলৈ গৈছে লগতে ফাইনাখন যে আপোনালোকক দেখাইছিলো ফাৰ্নিচাৰখিনি সেই ফাৰ্নিচাৰখিনি ফাইনেল কৰিবলৈ গৈছে এতিয়া মই যাওঁ গা ধুবলৈ তাৰ পাছত আপোনালোকক আকৌ লগ পাই আছো ভিডিঅ'টো চাই থাকিব কিন্তু শেষলৈকে গা ধুই আহি গ'লো এতিয়া বাজি গৈছে 12:30 বাজি গ'ল গা ধুই বাৰু কেতিয়াবা আহিলো তাৰ পাছতো দুই এটা কাম ওলালে সেইকেইটা কাম কৰিলো তেতিয়া মানে দেখুৱা নহ'ল আপোনালোকক কি কৰিলো সৰু সুৰা ঘৰৰ দুই এটা কাম থাকেই নহয় তাকেই কৰিলো এতিয়া যিহেতু 12টা বাজি গ'ল এতিয়া মই বনাব লাগিব দুপৰীয়াৰ কাৰণে দুপৰীয়া খাবলৈ কিবা এটা বনাব লাগিব গতিকে আজি কি বনাও তাকে ভাবিছো সদায় ভাত খাবলৈও মন যোৱা নাই মানে মন নাযায় সদায় ভাত খাবলৈ আৰু তাতোতকে ডাঙৰ কথা হ'ল আজি মই আছো ঘৰত অকলে মানে খোৱা মানুহ বুলিবলৈ অকল ময়ে আছো আৰু বাকি থাকিল ছোৱালীজনী তাই কিবা এটা খুৱাই দিলে হৈ যাব বাৰু তাই ৰাতিপুৱা প্ৰায়ভাগ নহয় আমি সদায় ৰাতিপুৱা ৰুটিয়ে খাওঁ গতিকে দুপৰীয়া আমি কিবা এটা খাইলে হৈ যায় আজি ভাবিছো দুপৰীয়া অলপ বেলেগ কিবা এটা বনাও কি বনাও মই দেখাম আপোনালোকক তেনেহলে মোৰ লগত বলক পাকঘৰলৈ যাওঁ এইয়া ছোৱালীজনীক মই যে কৈছিলো কিবা কৰি আছিলো ভিতৰত তাই তেতিয়া আমাৰ ঘৰৰ কল আছিলে পকিলে সেয়া কল মানে খাই এয়া বাকলি ইয়াতে পেলাই থৈ গৈছে এইখিনি এতিয়া মই পেলাব লাগিব তাৰ পাছত মই যাম পাকঘৰলৈ কি বনাও মই আপোনালোকক দেখাম আৰু আপোনালোকক কথা এটা ক'বলৈ আছিলে মোক অলপ বেলেগ যেন পাইছে নেকি বাৰু মানে মই চুলিখিনিৰ কথা কৈছো দেই মই চুলিখিনি ষ্ট্ৰেট কৰিলো এইটো আচলতে কোৱা কথা নহয় তথাপিও মই যিহেতু প্ৰথমবাৰ কৰিছো আৰু মই ভাবিলো মোৰ ঘৰৰ বা প্ৰত্যেকটো কথা মই আপোনালোকক মানে জনাবলৈ মন গ'ল আৰু যিহেতু এটা পৰিয়ালৰ নিচিনা হৈ আছো আমি বৰ্তমান সেইকাৰণে মই জনালো আৰু মোক কেনেকুৱা লাগিছে জনাবচোন এইখিনি চুলি অলপ বেয়া হৈ গ'ল মানে এইখিনি মোৰ আগতে হাইলাইট আছিলে হাইলাইট কৰাৰ কাৰণে ইয়াতে এইখিনি চুলিত ভালকে ষ্টেটটো নবহিলে আৰু যিসকলে মোক মানে ভালকে দেখিছে তেওঁলোক মানে যোৱা আগৰ ব্লগবিলাক চাইছে তেওঁলোকে ধৰিব পাৰিব যে মোৰ আগৰ পৰাই চুলিটো মানে নেচাৰেলি ষ্ট্ৰেইটে হয় কিন্তু এবাৰ তথাপিও অকণ কেমিকেল দি কৰি লৈছো আৰু বিয়া বুলি অলপ নিজকে সলনি কৰিছো কেনেকুৱা লাগিছে নাজানো জনাবচোন কেনেকুৱা লাগিছে দেখিবলৈ মোক
তেনেহ'লে দেৰি নকৰি মই বেছি কথা কৈ নাথাকোঁ, মই পাকঘৰলৈ যাওঁ আৰু বস্তুটো মানে কি বনাওঁ আপোনালোকক দেখাম। তাৰ কাৰণে বলক যাওঁ পাকঘৰলৈ। আৰু অকণমান দেখাই দিছিলোঁ আমাৰ আগফালটো, এইয়া আজি কাপোৰ ধোৱা হৈছে, কাপোৰ মেলি থৈ দিয়া আছে। আৰু এইয়া আমাৰ ঘৰৰ সন্মুখত আছে দুটা নামঘৰ, একেলগে আছে। পিছত কেতিয়াবা যদি কেতিয়াবা দেখাম মই, এতিয়া অকণমান দেখাইছে। আৰু ঠাণ্ডা দিনত ৰ'দ পৰা ঠাইত বহি বহুত ভাল লাগে ন। মোৰ যে এই আগফালৰ টপিকখনৰ পৰা উঠিবলৈ মন নাযায় ঠাণ্ডা দিনত। গৰম দিনত কিন্তু বহিবলৈ মন নাযায় দেই ৰ'দত। আৰু ঠাণ্ডা দিনত ক'ত ৰ'দ আছে বিচাৰি বহিবলৈ বহুত মন যায়। তাতে আকৌ টেঙা খাই বহাৰটো মজাই বেলেগ নহয় জানো। বলক এতিয়া পাকঘৰলৈ যাওঁ, বলক পাকঘৰলৈ। এতিয়া মই বনাম মোৰ ষ্টাইলত এগ বিৰিয়ানী। ইয়াৰ বাবে পিঁয়াজ এটা মিহি মিহিকৈ কাটি লৈছোঁ, আদা অকণ থেতেলি লৈছোঁ, গৰম মছলা, ৰেড চিলি পাউডাৰ আৰু অকণমান চেনি। আৰু আমাৰ মেইন মছলাটো হৈছে পোলাও বিৰিয়ানী মছলা। মই পেকেটটো ভালকৈ দেখাই দিছোঁ। আৰু দুটা কণী আৰু দুটা আলু দুটা 4 ফাল কৰি বইল কৰি লৈছোঁ, কণীও বইল কৰিছোঁ। এতিয়া মই বইল কৰা কণীকেইটা অলপ বেলেগ ধৰণে ভাঙিম, মানে বাকলি গুচাই ল'ম। তাৰ বাবে গ্লাছ এটাত সোমাই লৈছোঁ কণীটো, তাৰপাছত গ্লাছটো জোকাৰিছোঁ। বেছিকৈ জোকাৰিব লাগে, মই প্ৰথমটোত অলপ জোকাৰিলোঁ, তথাপিও বাকলিটো এৰাই আহিছে, নহ'লে গৰমে বাকলি গুচোৱা বহুত টান হয়। কমকৈ জোকাৰিছিলোঁ কাৰণে অকণমান গৰম লাগিছে বাকলিটো গুচাওঁতেনে। এইটো আমাৰ কণীৰ বাকলি গুচোৱা হৈ গ'ল, চাই লওক, এটা অলপো নাই, গোটেই একেবাৰে চাফা হৈ গ'ল। এনেদৰে গুচাই চাব পাৰে আপোনালোকেও। আৰু ছেকেণ্ড কণীটো মই ঠিক একেদৰে কৰিলোঁ। এইবাৰ খালি অলপ বেছি টাইম জোকাৰিলোঁ, জোকাৰাৰ কাৰণে একেবাৰতে বাকলিটো এৰাই আহিব। এয়া চাওক, একেবাৰতে গ্লাছটোৰ পৰা ওলোৱাৰ লগে লগে বাকলিটো ওলাই পৰিল হাতৰ পৰা। এনেকৈ কৰিলে মই ভাবোঁ টাইমো মানে বেছি নাযায় আৰু গৰমো নালাগে আমাৰ হাতত। এয়া মোৰ হৈ গ'ল। এতিয়া ছেকেণ্ড ষ্টেপলৈ যাওঁ, আমি বনাওঁ এইখিনি। তাৰ বাবে কুকাৰটোত অলপ গৰম হ'বলৈ দিছোঁ। তাৰপাছত ইয়াত ৰিফাইন দিম মই। ৰিফাইনখিনি গৰম হোৱাৰ পাছত প্ৰথমতে আলু আৰু কণী হালধি আৰু নিমখ দি ভাজি লৈছোঁ। এয়া ভজা হৈ গ'ল, অলপ ভাজি লৈছোঁ। তাৰপিছত একেটা কুকাৰতে আৰু অকণ ৰিফাইন তেল দি চেনি অলপ দি লৈছোঁ। তাৰপিছত কাটি লোৱা পিঁয়াজটো মোহাৰি লৈছোঁ। মোহাৰি ল'লে মানে পিঁয়াজটো অকণ বেছি লাগে, সেইকাৰণে পিঁয়াজখিনি অলপ ৰঙচুৱা কৰি ভাজি লৈছোঁ। তাৰপিছত আদা, মছলাখিনি যিখিনি মছলা মই লৈছিলোঁ, তাৰ বাবে বিৰিয়ানী হওক, গৰম মছলা আৰু এয়া। তাৰপিছত আমাৰ এটা হুইচেল দিয়াৰ পাছত হৈ গ'ল বিৰিয়ানী, আমাৰ এগ বিৰিয়ানী খোৱাৰ বাবে ৰেডি। এয়া আমাৰ হৈ গ'ল। এতিয়া মই খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাইছোঁ। খাই বৈ উঠি খাই লওঁ, লগ পাইছোঁ। মোৰ মাতটো ভাঙি গৈছে আৰু বহুত কফ হৈছে। তেতিয়া দুপৰীয়া খাই বৈ আলহী আহিলে। আলহী মানে আমাৰ ওচৰৰে পেহী এজনী আহিলে, যিহেতু বিয়া ঘৰত, তো মানুহটো খবৰ ল'বলৈ আহি আছে। তাতে আকৌ আজি মা নাই, সেইকাৰণে মই কথা পাতিব লগা হ'ল। এনেও বাৰু পাতোঁ, কিন্তু মই ইমান হেৰি নকৰোঁ, মা থাকে যিহেতু, মায়ে গোটেইখিনি পাতে কথা মানুহৰ লগত। আৰু আজি মা নাই যিহেতু মই কথা পাতিব লগা হ'ল। আৰু বিয়াৰ বস্তুবোৰ চাবলৈও বিচাৰে মানুহবোৰে, সেয়ে তাকে দেখুৱালোঁ। সেই দেখুৱাৰ পাছত মই বাচন দুটামান ওলালে, দুপৰীয়া খোৱা এইখিনি ধুই শুই গ'লোঁ। গাটো ইমানে বেয়া লাগিলে আৰু তেতিয়া ভিডিঅ' কৰা নগ'লে। আৰু মই ভাবিলোঁ একেবাৰে শুই উঠি আপোনালোকৰ লগত কথা পাতিম। এয়া শুই উঠিলোঁ। শুই উঠি আমাৰ 4:45 মানতে আপোনালোকক যে নামঘৰটো দেখাইছিলোঁ, তাতে দবা কোবাই। এতিয়া যিহেতু ঠাণ্ডা দিন, সোনকালে কোবাই। অলপ দবা কোবোৱাৰ পিছত মই চাকি জ্বলাই এতিয়া মই অলপ বহিছোঁ। আগফালৰ ৰুমটোতে বহিছোঁ, ভিতৰৰ ৰুমত বহিব পৰা নাই। ছোৱালীজনী শুই আছে, সেইকাৰণে ভাবিলোঁ আগফালৰ ৰুমতে বহি অকণমান কথা পাতোঁ আপোনালোকৰ লগত। আজি ভিডিঅ'টোত মই কিমানখিনি কি দেখাব পাৰিছোঁ নাজানো, তথাপিও মই দেখাবলৈ চেষ্টা কৰিছোঁ। আচলতে মই ভিডিঅ' আজিকালি
ৰেগুলাৰ দিব পৰা নাই সদায় ভাবো যে ভিডিও এটা শুট কৰিম বুলি কিন্তু থাকিয়ে যায় আৰু পিছত এলাহ লাগি যায় কৰিবলে গতিকে এনেকুৱা কিছুমান কাৰণতে ভিডিও দিব পৰা নাছিলো কিন্তু আজি ভাবিলো ঘৰত অকলে আছো সেই কাৰণে অলপমান আপোনালোকৰ লগতো মানে মই কি কৰো কি নকৰো দিনটোত অলপ দেখাও আপোনালোককো এই হিচাপে মই ভিডিও এটা আপোনালোকৰ ওচৰলৈ আগবঢ়ালো আৰু এতিয়া ভাবিছো ভিডিওটো মই ইমানতে মানে এন্ড কৰো এতিয়া দেখিছে মোৰ মানে কফ বহুত হৈছে হ'ব মানে গৰম পানী এগিলাস খাই আহিছো বাৰু কথা বতাৰ আগতে এতিয়া গৰম পানী খাব লাগিব আকৌ কা অলপ হৈছে খুসখুসে কাৰো নিচিনা হৈছে গতিকে আজি মই মোৰ ভিডিওটো ইমানতে শেষ কৰিছো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব ইমান একো দেখাব পৰা নাই তথাপিও অকন দেখাবলৈ চেষ্টা কৰিছো আৰু বিয়া আহি আছে গতিকে আৰু কিছুমান নতুন ব্লগ লৈ আহিম মই আপোনালোকৰ ওচৰত আৰু বিয়াখন আমাৰ ইয়াত নহয় বিয়াখন হ'ব গুৱাহাটীত মই দেখাম বাৰু গোটেইখিনি নোৱাৰিলেও অকন দেখাবলৈ চেষ্টা কৰিম আপোনালোকৰ ওচৰত আৰু মই মোৰ ভিডিওটো আজি ইমানতে শেষ কৰিছো ভিডিওটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লগতে লাইক এটা কৰি দিব আৰু যিসকলে আজি প্ৰথমবাৰ বাবে মোৰ চেনেলৰ ভিডিও চাইছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে মোৰ আহিবলগীয়া ভিডিওবিলাকৰ নটিফিকেশন আপোনালোকে পাই থাকে তেনেহলে আজিলে এৰিছো গুড ইভিনিং